নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ লগতে ৰংগৰ অসম ৱেব চেনেলৰ তৰফৰ পৰা। আজিৰ এইটো ভিডিঅ'ত কথা পাতিম টিকটক ভিডিঅ' কেনেকৈ ডাউনলোড কৰিব য'ত ৱাটাৰমাৰ্ক নাথাকিব। তো এতিয়ালৈকে যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো দবাই ৰাখক যাতে আগলৈ সকলো নটিফিকেশ্যন আপোনাৰ তাত প্ৰথমত গুচি যায়। আৰু কোভিড-19ৰ লকডাউনত আমি সদায় লকডাউনৰ সমূহ নীতি নিয়ম মানি ঘৰত থাকিম। আৰু লগতে কোভিড-19 লাইভ গ্লোবেল ষ্টেটাছ যদি জানিব বিচাৰে, পৃথিৱীৰ ক'ত কেনেধৰণৰ মানুহ এফেক্টেড হৈছে আৰু কিমানজন মানুহ বৰ্তমানলৈকে কোনটো কাণ্ট্ৰিত ঢুকালে তাৰ সবিশেষ জানিবৰ কাৰণে ডিছক্ৰিপশ্যন বক্সত লিংক দি আছে। তাৰ পৰা এটা এপ্লিকেশ্যন ডাউনলোড কৰি লওক, কোভিড-19 লাইভ গ্লোবেল ষ্টেটাছ। তাৰ পৰা গোটেই পৃথিৱীৰ সবিশেষ তৎক্ষণাত জানিব পাৰিব। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ টিকটক ভিডিঅ' ৱাটাৰমাৰ্ক নথকাকৈ কেনেকৈ ডাউনলোড কৰিব পাৰিব। তো বেছি পলম নকৰাকৈ আৰম্ভ কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক কেনেধৰণে ৱাটাৰমাৰ্ক নথকাকৈ টিকটক ভিডিঅ' ডাউনলোড কৰিব। বন্ধুসকল, মই মোবাইল স্ক্ৰীণত আহিছোঁ, চাওক। মই প্ৰথমত আপোনালোকক দেখুৱাই লৈছোঁ। মই এতিয়া এইটো ভিডিঅ' টিকটকৰ পৰা ডাউনলোড কৰিছোঁ, চাওক প্লে' হৈ আছে, কিন্তু ওপৰত বা তলত কোনো ধৰণৰ ৱাটাৰমাৰ্ক নাই। তো আমিও বিচাৰোঁ যে এনেকৈ কেনেধৰণে ডাউনলোড কৰিব পাৰিব। মই এইটো ভিডিঅ' অলপ আগত ডাউনলোড কৰিছোঁ, মই আকৌ আপোনালোকক কেনেধৰণে ৱাটাৰমাৰ্ক নথকাকৈ ডাউনলোড কৰিব পাৰিব মই সবিশেষ দেখুৱাই আছোঁ। স্কিপ নকৰাকৈ শেষলৈকে চাব। মই টিকটক খুলি লৈছোঁ। খুলি লোৱাৰ পিছত চাওক, মই ভিডিঅ'বোৰ প্লে' হৈ আছে এটা এটাকৈ চাওক। অৰিজিনেল টিকটক হয়, আপোনাৰ মোবাইলত যেনেধৰণে আহে মোৰ মোবাইলত ঠিক তেনেধৰণে আহিছে টিকটক। তো এইটো ভিডিঅ'ৰ পৰা ইয়াৰ পৰা এইবোৰ ভিডিঅ' আপুনি ৱাটাৰমাৰ্ক নথকাকৈ কেনেকৈ ডাউনলোড কৰিব মই সেইবোৰ ডিটেইলছ দেখুৱাই আছোঁ। তো আকৌ এবাৰ কৈছোঁ, ভিডিঅ'টো স্কিপ নকৰিব সবিশেষ চাবৰ কাৰণে। মই ভিডিঅ'টো বাছি আছোঁ কোনটো মই ডাউনলোড দিম বুলি। মই এইটো ডাউনলোড কৰিম। চাওক, এইটো ডাউনলোড কৰিবৰ কাৰণে প্ৰথমতে যিটো শ্বেয়াৰ বটন আছে, য'ৰ পৰা আপুনি এনেই ভিডিঅ'টো গেলাৰীত ছেভ কৰিব পাৰিব, তাত ক্লিক কৰক। শ্বেয়াৰ বটন ক্লিক কৰাৰ লগে লগে যিটো ওপৰৰ লাইন আছে সেইটো লাইনত চাওক কপি লিংক বুলি দিয়া আছে। ইয়াৰ লিংকটো মই কপি কৰি লৈছোঁ। লিংকটো কপি কৰাৰ পিছত মই ডিছক্ৰিপশ্যন বক্সত আপোনাক এটা লিংক দিয়া হ'ব, ক'ৰ পৰা আপুনি ৱাটাৰমাৰ্ক নোহোৱাকৈ ডাউনলোড কৰিব। সেইটো লিংক ক্লিক কৰাৰ লগে লগে মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ ওলাই আহিব। ডিছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে। যেতিয়া এইটো ইণ্টাৰফেচ আহিল, তাৰপিছত পেষ্ট ভিডিঅ' লিংক, ইয়াত আপোনাৰ যিটো জাষ্ট লিংকটো ক্লিক কৰা হ'ল সেইটো ইয়াত আনি আপুনি পেষ্ট কৰি দিয়ক। পেষ্ট কৰি দিয়াৰ পিছত আপোনাৰ এনেধৰণৰ এটা পেজ আহিব। চাওক, মই যিটো ভিডিঅ'ৰ তাৰ পৰা কপি কৰিছোঁ লিংকটো, সেইটো ভিডিঅ' ইয়াত থাম্বনেইল শ্ব' কৰি আছে। ইয়াত চাওক অলৰেডি এইটো প্লে' হ'ল, কিন্তু ইয়াত ৱাটাৰমাৰ্ক দেখুওৱা নাই। কিন্তু মই এতিয়ালৈকে এইটো ডাউনলোড কৰা নাই, জাষ্ট ডাউনলোড হোৱাৰ কাৰণে এইবোৰ প্ৰচেছ এটাৰ পিছত এটাকৈ ষ্টেপ কৰি যাব লাগে। এতিয়া ডাউনলোডত ক্লিক কৰাৰ লগে লগে 15 ছেকেণ্ড মোক ৱেইট কৰিব দিছে। ফ্ৰেণ্ডছ, এতিয়ালৈকে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্ৰথমতে ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটো দবাই ৰাখক। তো 15 ছেকেণ্ডৰ পিছত কেনেধৰণে ভিডিঅ'টো ডাউনলোড হয় আপুনি স্কিপ নকৰাকৈ চাওক। চাওক, ডাউনলোডৰ লিংক ৰেডি হৈ গ'ল। ওপৰত যিটো দিয়া আছে ডাউনলোড ফাইলত মই ক্লিক কৰি দিলোঁ। চাওক তলত ডাউনলোডিং ফাইল ডিটেইলছ আহি গ'ল। ইয়াৰ পৰা ভিডিঅ'টো এতিয়া ডাউনলোড হ'ব। চাওক, এইটো ডাউনলোড হৈ গ'ল। ডাউনলোড হোৱাৰ পিছত চাওক ৱাটাৰমাৰ্ক নথকাকৈ ইয়াত আপোনাক মই প্লে' কৰি দেখুৱালোঁ। ইয়াত কোনো ধৰণৰ ৱাটাৰমাৰ্ক নাই। মই ব্ৰাউজাৰৰ পৰা দেখুৱালোঁ প্লে' কৰি। এতিয়া দেখুৱাম আপোনাক গেলাৰীৰ পৰা এই ভিডিঅ'টো আকৌ দেখুৱাই আছোঁ আপোনাক। চাওক, মই ফাইলত আহিছোঁ, আহি পেলাই গেলাৰীত চাওক, কোনো ৱাটাৰমাৰ্ক নাই। মই জাষ্ট আপোনালোকৰ লগত থাকিয়ে মই টিকটকৰ পৰা ডাইৰেক্ট লাইভ ডাউনলোড কৰি আপোনালোকক দেখুৱাই আছোঁ। ইয়াত কোনো ফাঁকি বাজা নাই, 100% ৱৰ্ক হয়। এইটো ডিছক্ৰিপশ্যন বক্সত যিটো লিংক দিয়া আছে সেইটো গুগল ক্ৰমত অ'পেন কৰিব। আৰু আকৌ এবাৰ দেখুৱাই দিছোঁ আপোনাক টিকটকৰ পৰা এইটো লিংক কেনেকৈ কপি কৰিব পাৰিব। মই আকৌ এবাৰ টিকটক অ'পেন কৰিছোঁ। চাওক,
টিকটকৰ পৰা প্ৰথমতে এইটো খুলিলে এনেকৈ ধৰক যিকোনো ভিডিঅ' ইয়াৰ পৰা যিকোনো ভিডিঅ' আপুনি ডাউনলোড কৰিব পাৰিব উইদাউট ৱাটাৰমাৰ্ক। চাওক ইয়াত শ্বেয়াৰ বুটামত ক্লিক কৰিলে ইয়াত চাওক প্ৰথমত আহি আছে কপি লিংক। ইয়াৰ আগত মই লিংকটো কপি কৰিছোঁ, ফাৰ্ষ্টতে আহিছে ইয়াত কপি লিংক কৰি পেলাই ইয়াৰ পৰা কপিটো লৈ পেলাই তাত পেষ্ট কৰি দিয়ক। এইটো প্ৰচেছত ডাউনলোড হৈ যাব যিকোনো টিকটক ভিডিঅ'। তো আশা কৰোঁ ভিডিঅ'টো চাই আপোনাক ভাল লাগিছে, নিশ্চয় ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক, বেল আইকনটো দবাই ৰাখক, ভিডিঅ'টো লাইক কৰক আৰু ভাল কমেণ্ট কৰিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।